नि आफादगिरि मानगोनां मनरन्जन बसुमतारी बिथां बे हाबाफारिखौ बेखेवगिरि महरै बेखेवलांनाय जोंनि बर' कछारी गाव हायुङारि खुंथायनि लेङाइ गाहाय मावफुं सोद्रोमा मानगोनां रमिय नार्जारी बिथां जोंनि गेजेराव गुवाहाटीनिफ्राय फैनानै नैबे हाबाफारियाव जोंनि बर' कछारी गाव हायुङारि खुंथायनि गाहाय मावफुं सोद्रोमा मानगोनां मिहिनसर बसुमतारीनि बिथोन बादियै नुजाफैनो हानाय फिननाय बादियै जोंनि मानगोनां अनिल बसुमतारी बिथां खौसेथि बर' सुबुं आफादनि मिरुनि मानगोनां गाहाय नेहाथारि बे ओनसोलनिनो सासे जोंनि गोख्रों दैदेनगिरि मानगोनां पीताम्बर ब्रह्म बिथां खौसेथि बर' सुबुं आफादनि मिरुनि सासे लेङाइ आफादगिरि जोंनि ओनसोलनिनो मानगोनां ललित दैमारी बिथां जोंनि सासे गोजौ थाखोनि सोलोंथाइगिरि बरपथार फरायसालिमानि लेङाइ गोरायुं मानगोनां ज्योति बर' आब' बे हाबाफारियाव बाहागो लानो हानाय मिरुनि थुनलाइ नेहाथारि खौसेथि बर' सुबुं आफादनि महेश्वर बसुमतारी बिथां गोलाघाट जिल्ला बर' साहित्य सभानि आफादगिरि धनस्री जिल्ला बर' साहित्य सभानि आफादगिरि आरो बिथांमोननि दैदेनगिरि बिथांमोन मिरु दुलाराय बर' आइजो अनसाय आफादनि संदानाय नेहाथारि मानगोनां लमा गयारी बिथां हारिमु नेहाथारि मिनति दैमारी बिथां जिल्लानि आफादगिरि दमयन्ती दैमारी आरो गाहाय नेहाथारि सुजुग आफादगिरि बिथांमोन मानगोनां फोरोंगिरि बिथांमोन आरो गुबुन गुबुन बिबाननि बिबानगिरि बिथांमोन आरो नुजाफैनो हानाय रायजो राजा मोसाखावरि हान्जा नोंथांमोन गासैनोबो आंनि गोसो गोरबोनि मोजां मोननाय आरो सिबिनायखौ खनसेबो जासिबावबाय। অসমীয়াতে ক'লে বেছি ভাল হ'ব বুলি কোৱা হৈছিলে নহয় জানো। আচলতে মই আজি ইয়াত ভাষণ দিম বুলি অহা নাছিলোঁ। মই এই অঞ্চলৰে সাধাৰণ এজন বড়ো সন্তান হিচাপে জাষ্ট সভাখনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে আহিছোঁ আৰু এটা কৰ্তব্য আছে বুলি মই ভাবি লৈছিলোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ মুখ্য অতিথিৰ উপৰিও আমাৰ যিহেতু বড়ো কছাৰী সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় মিহিনচৰ বসুমতাৰী ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলে। এই অঞ্চলৰ সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক আমন্ত্ৰণ জনাই অনা হৈছিলে আৰু আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে যিহেতু ডেপুটি চিফ ৰমিয় নাৰ্জাৰী ডাঙৰীয়া আছিলে, গতিকে মোৰ তাত ভাষণৰ স্থান নিশ্চয় নাথাকিব, সময় যথেষ্ট নহ'ব আমাৰ বাবে। তাৰ কাৰণে মই কোনো ৰেডিঅ' হোৱা নাই, কিন্তু এটা নিজকে সৌভাগ্য বুলি ভাবি লৈছোঁ। কেতিয়াবা ভাগ্যটো অলপ ফুলিব পাৰে। আজি ময়ে প্ৰথম বক্তা হিচাপে নিৰ্দিষ্ট বক্তাৰ ক'বলৈ সুযোগ পাইছোঁ, তাৰ বাবে ভগৱানৰ লগতে নেতৃবৃন্দক মই ধন্যবাদ যাচিছোঁ। আজি সন্মিলিত বড়ো গণমঞ্চৰ ওপৰত আমাৰ যিহেতু কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মনোৰঞ্জন ডাঙৰীয়া আছে, তেখেতে আপোনালোকক বহুখিনি ক'ব। তথাপিতো যিহেতু সন্মিলিত বড়ো গণমঞ্চৰ উৰুষত জন্ম হৈ আজি যিহেতু বড়ো কছাৰী সাহিত্য সাহিত্য পৰিষদৰ এজন কাৰ্যবাহী সদস্যৰ দায়িত্ব পাইছোঁ, সেই হিচাপে বা নিৰ্দিষ্ট বক্তা হিচাপে মই সন্মিলিত বড়ো গণমঞ্চ বা সংযুক্ত বড়ো গণমঞ্চ বা UBPৰ সম্বন্ধে মই দুই এষাৰ কোৱাটো মোৰ কৰ্তব্য বা ক'ব লাগিব বুলি মই অনুভৱ কৰিছোঁ। যে আমি সকলোৱে জানে বড়ো ছাত্ৰ সন্থাই হওক, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, বড়ো মহিলা কল্যাণ পৰিষদ, বহুকেইটা জাতীয় সংগঠন আমাৰ আজিৰে পৰা 50 বছৰ আগত আমি জন্ম দিছোঁ। কিন্তু সেই 50 বছৰে আমি সমগ্ৰ বড়ো জাতিৰ উত্তৰণৰ কাৰণে বহুখিনি কথা চিন্তা কৰিছোঁ, বহুখিনি দিশত আমি আগবাঢ়িছোঁ যদিও আমাৰ এটা কথাই থাকি গৈছিলে যে আমাৰ বড়োসকলে যিহেতু এই অসমৰ ভূমিপুত্ৰ, উত্তৰ পূৰ্বাঞ্চলৰ ভূমিপুত্ৰ হিচাপে যিহেতু এজন নাগৰিকে এটা পৰিয়ালে য'তে ইচ্ছা কৰে নিজৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত ভাৰতবৰ্ষখনৰ ভিতৰত আমি বসবাস কৰিবলৈ ভাল পাওঁ। ইতিমধ্যে আমাৰ
আজিৰ সভাত যিগৰাকী ব্যক্তিয়ে বা অভ্যৰ্থনা সমিতিৰ সভাপতি মহিম বড়ো ডাঙৰীয়া তেখেতৰ আদৰণি ভাষণত কৈছে যে এই ধনচিৰি অঞ্চলত বড়োসকলে প্ৰথমে বসবাস কৰিছিলে সৰুপথাৰ টাউনৰ ৰেল লাইনৰ কিছু নাতি দূৰত। ইয়াৰ পৰৱৰ্তী সময়ত প্ৰেম হৰালৈকে দাপলি মিলি আহিলে আৰু পিছত কি হ'ল, যিহেতু দয়াং নদীৰ কাষতে আছে, দয়াং নদীৰ কাষত যদি আমি বসবাস কৰা হয়, তাত আমি মাছ, কাছ ইত্যাদিক আমি সহজতে পোৱাৰ উপৰিও শাক পাচলিৰ কাৰণে আমাৰ যথেষ্ট হ'ব, খৰি ইত্যাদিৰ কাৰণে সুবিধা হ'ব। মানে বড়োসকলৰ তেনেকুৱা এটা চৰিত্ৰগত বৈশিষ্ট্য আৰু এটা ঠাইতে থাকি সুখ নাপায়, অলপ জেগাবিলাক সলনি কৰিব বিচাৰে। আমিও সেই মিটিঙত বৰ দীঘলীয়া সময় বহি থাকিব দিলে অলপ গাটো খোজায়ে থাকে, ক'ৰবাত যাম নেকি, কিবা কোনফালে বা কিবা চাম নেকি, এনেকুৱা লাগি থাকে। সেইটো এটা জাতিগত চৰিত্ৰ। গতিকে তেনেধৰণৰ আমি ইয়াত এই ধনচিৰিত প্ৰথমে মানে বসবাস কৰিবলৈ লৈছিলে বুলি আমি ইতিমধ্যে গম পাইছোঁ। ঠিক তেনেকৈ বড়োসকলে অসমৰ বিভিন্ন প্ৰান্তত কোনে ক'ত কেতিয়া আছিলে সেই কথাটো বিশ্লেষণ নকৰিলেও বড়োসকলে য'তে ইচ্ছা ত'তে মানে ক'ৰবাত হাবি দেখিলে, ক'ৰবাত নদী দেখিলে, ক'ৰবাত প্ৰাকৃতিক সৌন্দৰ্য দেখিলে তাৰলৈকে ঢাপলি মেলি গৈছিলে। যাৰ কাৰণে আপুনি চাওক, কি বুলি কয়, কনকলাল স্বৰ্গীয়াৰী ডাঙৰীয়াই, আমাৰ বিশিষ্ট অনাতাঁৰ শিল্পী, তেখেতে গাইছিলেন কি মই গানৰ লওঁতো ইমান তেনেকৈ মনত নাই, জুং থানাই যায় গেলাই মানে হাজো, কিবা শংকৰ কিবা হাজোৰ চেৰ আমি পাহাৰৰ কাষে কাষে থাকি পেলাই ভাল পাওঁ। তাৰ কাৰণে আজি গোলাঘাটৰ মানুহখিনিও কোন কোকৰাঝাৰৰ পৰা ক'ৰ পৰা আহি একদম নগা পাহাৰত থাকিলে। নগা পাহাৰটো যদি আগুৰি নাথাকিলে আকৌ সিফালে পাৰ হৈ গ'লে হয়। ইফালে আপোনাৰ বিজনেছ কথাতে কৈ আছে, যদি ইফালে মানে ভূটান পাহাৰটো নাথাকিলে হয় আমি ভূটান পাহাৰটোকো আকৌ পাৰ হৈ গ'লে হয়। ইফালে মেঘালয় পাহাৰটো মানে পাহাৰবিলাকেহে আমাক অলপ বেৰি ৰাখিছে, নহ'লে আমি ক'ৰবাত অতিক্ৰম কৰি আজি গোটেই পৃথিৱীতে আমি সিঁচৰিত হৈ থাকিলে হয়। আজিও গোটেই পৃথিৱীত নাই বুলি আমি ইমান ক'ব নোৱাৰোঁ, যিহেতু আমি অনিল বসুমতাৰী ডাঙৰীয়া সন্মানীয় তেখেত আছে। আমি নৰৱেত গৈছোঁ, নৰৱে কি বুলি ক'ব এইটো, নহয় কি দেশৰ আমি মানে তাত গৈছিলোঁ, নৰৱে কি বুলি কয় বড়ো চিটি BODO, আমি তাতো মানে সন্ধান বিচাৰি গৈছিলোঁ বড়োসকল তাত আছে নেকি। তাৰ কাৰণে আমাৰ মহেশ্বৰ বসুমতাৰীয় ডাঙৰীয়া লিখি যায় শিপাৰ সন্ধান বিচাৰি নৰৱেলৈ। শিপা মানে একদম গছ এজোপাৰ শিপাটো ক'লৈকে গৈছে, তাৰলৈকে আমাৰ বড়োসকলৰ শিপা গৈ আছে নেকি। গতিকে সেইটো সন্ধান কৰি পেলাই আমি নৰৱেলৈকে যোৱা হৈছিলে। আৰু মই কেইদিনমান আগতে এটা সৌভাগ্যক্ৰমে বাংলাদেশত গৈছোঁ। বাংলাদেশটো বৰ বেছি ডাঙৰ কথা নহয় বাৰু, এটা সময়ত স্বাধীনতাৰ আগত অখণ্ড ভাৰতৰ সময়ত বাংলাদেশো আমাৰ ভাৰতৰ লগতে আছিলে। কিন্তু আমি তাত গৈ দেখিছোঁ যে তাতো অজস্ৰ বড়ো লোকসকল আছে, আৰু বড়ো লোকসকলে তাত আমি যেনেকৈ পাহাৰৰ দাঁতি কাষৰীয়াবিলাক ভাল পায়, তেখেতসকলে খাগৰাচৰী, ৰাংগামাটি তেনেকৈ জেগাবিলাক পাহাৰীয়া এলেকাবিলাকত বসবাস কৰি আছে। গতিকে আমাৰ মানে বৈশিষ্ট্যবিলাকে তেনেকুৱা। নেপালত আপোনালোকে যাওক, নেপালত থকাখিনিও মেচে নৈৰ কাষত পাহাৰৰ কাষত তেওঁলোকে বসবাস কৰি আছে। আৰু সেই সময়ত মানে আমাৰ বড়ো এজনী খুব মানে নৃত্যত পাৰ্গত এগৰাকী মানে ছোৱালীক লিচুবি সম্প্ৰদায়ৰ নেপালী সম্প্ৰদায়ৰ এজন মানে ৰজাই বিয়া পাতিছিলে। সেই সময়তে আমাৰ ছোৱালীটো যেতিয়া থ'বলৈ গ'ল, এই প্ৰাকৃতিক সৌন্দৰ্যবিলাকক আমি ভাল পাই পেলাই তাত বহুখিনি বড়ো লোক থাকি আহিলে, যাৰ কাৰণে মেচে নদীৰ কাষে কাষে যিসকল বড়ো এতিয়াও বসবাস কৰি আছে, আহিব নাজানিলে ঘূৰি আহে, সেইসকলক বড়ো যদিও মেচে বুলি কোৱা হয়। যিয়ে নহওক, সেই কাহিনীৰ ওপৰত মই দীঘলীয়া ক'ব বিচৰা নাই। কিন্তু এই সিঁচৰিত গোটেই অঞ্চলত যিহেতু আমি বহুত আন্দোলন কৰি BSc, BTC, বৰ্তমান BTRলৈকে আমি পালোঁ, কিন্তু সেই অঞ্চলৰ বাহিৰেও বাকীবিলাক অঞ্চলত থকা বড়োসকলক ৰাজনৈতিকভাৱে যে আমি মানে আগুৱাই নিব লাগিব, ৰাজনৈতিক অধিকাৰৰ অন্য যে আমি কোনো এটা দিশতে আগবাঢ়ি যাব নোৱাৰে, সেই কথাবিলাক চিন্তা কৰি আমাৰ যিসকলে নিখিল বড়ো ছাত্ৰ সন্থা কৰিছিলে, যিসকলকে BLT কৰিছিলে, NDFB কৰিছিলে বা অন্যান্য জাতীয় সংগঠনবিলাক নেতৃত্ব বহন কৰিছিলে, তেখেতসকলে মানে সেই কাৰ্যকাল শেষ হোৱাৰ ফলত তেখেতসকলে চিন্তা কৰিলে বা আমি লগত থাকি চিন্তা কৰিলোঁ যে বড়োসকলে যিহেতু BTRৰ বাহিৰতো আজিও 10 লক্ষতকৈ বেছি আছে, সেইসকল বড়োসকলক কেনেকৈ আমি উন্নত জাতিবিলাকৰ লগত, উন্নত সমাজৰ লগত আমি কেনেকৈ আগুৱাই নিব পাৰোঁ,
গতিকে তাৰ বিকল্প এটাই উপায় হ'ব, আমাক ৰাজনৈতিক অধিকাৰ লাগিব, আমাক স্বায়ত্তশাসিত পৰিষদ লাগিব, যিহেতু আমি সুকীয়াকৈ আৰু এখন ৰাজ্য পোৱাৰ আমাৰ সম্ভৱ নহয়। সেই উদ্দেশ্যেৰে 2014 চনত এই সন্মিলিত বড়ো গণমঞ্চ বা আমি সংযুক্ত বড়ো গণমঞ্চ বা ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন, এই সংগঠনটো আমাৰ বৰ্তমানৰ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু অন্যান্য আমি সকলৰ নেতৃত্বত এই মানে সমিতিখন গঠন কৰা হৈছিলে। তাৰ কাৰণে মহেশ্বৰ বসুমতাৰীয়ে এটা কথা এদিন কৈছিলে, মই আজিও সেই কথাটো মনত পৰোঁ আৰু বহুত জেগাত সেই কথাটো মই ক'বলৈ যত্ন কৰিছোঁ। আমাৰ সংগঠনটো জন্ম হৈছিলে 2014 চনৰ জুলাই মাহৰ 18 তাৰিখে। গতিকে জুলাই মাহটো বহুত গৰম বতৰত যিবিলাক শাক পাচলি গছ গছনি আমি ৰোৱা হয়, সেই গছ গছনি শাক পাচলিবিলাক গৰমত লোপ লোপকৈ বাঢ়ি যায়। গতিকে আমাৰ এই সংগঠনটোও খুব কম সময়ৰ ভিতৰত লোপ লোপকৈ বাঢ়ি গৈ অসমতে নহয় সৰ্বভাৰতত এই সংগঠনটোৱে নাম কৰিবলৈ বা পৰিচয় হ'বলৈ সক্ষম হৈছিল, যাৰ কাৰণে কম দিনৰ ভিতৰতে 14 চনত গঠন কৰি 16 চনতে আমি বড়ো কছাৰী স্বায়ত্তশাসিত পাবৰ কাৰণে সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ দিনত তেখেতসকলে ঘোষণা কৰিবলৈ বাধ্য হৈছিল। আৰু পৰৱৰ্তী সময়ত তেখেতসকলে যিহেতু ইলেকশ্যন হোৱাৰ কাৰণে আমাৰ এই কাউন্সিলটো গঠন কৰিব পৰা নাছিলে, কিন্তু পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বৰ্তমানৰ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বৰ্তমানৰ অসম চৰকাৰৰ অসম বিধানসভা যিগৰাকী অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ সবল নেতৃত্বত আৰু আমাৰ যি সন্মিলিত বড়ো গণমঞ্চৰ লগতে অসমত থকা বা উত্তৰ পূৰ্বাঞ্চলত থকা বড়ো জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনসমূহৰ বলিষ্ঠ পদক্ষেপত আমি এই কাউন্সিলটো পাবলৈ সক্ষম হৈছিল। আমি চমুকৈ যদি আলোচনা কৰিব যোৱা হয়, যিহেতু 1 নম্বৰ আমাৰ দাবীয়ে আছিলে বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদ আমাৰ BTR-ৰ বাহিৰৰ বড়োসকলৰ কাৰণে আমি পোৱাৰ ব্যৱস্থা, গতিকে আমি সেইখিনি পালোঁ। আৰু আমাৰ অন্যান্য বহুখিনি দাবী আছে, যি দাবীবিলাকক নেকি আজি আমাৰ সন্মানীয় আজিৰ সভাৰ মুখ্য অতিথি তথা সন্মিলিত বড়ো গণমঞ্চৰ সন্মানীয় সভাপতি মোহনৰঞ্জন ডাঙৰীয়াৰ নেতৃত্বত, পীতাম্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত তেখেতসকলে বাকীখিনি দাবীসমূহ আগবঢ়াই নিবলৈ যত্ন কৰি আছে। ইয়াত আমি এই কথাটোকো চিন্তা কৰিছোঁ, আমি আলোচনা কৰোঁ আৰু আমি যদিও ইয়াত মানে এটা চৰকাৰী দায়িত্বত আছে, তথাপিতো মই ভাবোঁ আমি ক'ব লাগিব, আমি বিচৰাটো, আমি আশা কৰাটো, মনে ভাবাটো, আমাৰ পৰিকল্পনাটো আমি ক'ব লাগিব। যিহেতু আমি এই দেশৰ ভূমিপুত্ৰৰ কাৰণে দেখিছে আমাক, আমি নিজকে কেতিয়াবা কি হ'ব বিচাৰোঁ, ধনশ্ৰীত আছোঁ। ধনশ্ৰী শব্দটো কাৰ পৰা ওলাইছে? ধনশ্ৰী শব্দটোকে আমি কেতিয়াবা নিজৰ শব্দ নহয় বুলি ভয় কৰিব বিচাৰোঁ। দোহনী শ্ৰী মানে ধনশ্ৰী নৈখন আছে, এই দোহনশ্ৰী কালক্ৰমত ইয়াৰ মানে শব্দৰ কিবাটো অলপ পৰিৱৰ্তন হৈছে। দোহন, সেই নদীৰ কাষে কাষে আমাৰ বড়োসকলে বসবাস কৰিছিলে আৰু সেই নদীটোকে এটা ধনৰ হীৰা বুলি সেই সময়ত নামাকৰণ কৰা হৈছিলে। তাৰ আশে পাশে উপত্যকাত আমি সেই নদীৰ পৰা পানী উঠাই পেলাই আমি খেতি বাতি কৰিছিলে, তাৰ কাৰণে সেই নদীখনৰ নামে দোহনশ্ৰী বা ধনৰ হীৰা, সেই নামাকৰণে ধনশ্ৰী নৈখন হৈছে। কেতিয়াবা আমি ভাবোঁ যে ধনশ্ৰী অঞ্চলত আমি বসবাস কৰি, গোলাঘাট অঞ্চলত বসবাস কৰি, যিহেতু আমি একেবাৰে মানে আনৰ জেগাত আমি বসবাস কৰি আছোঁ, আমাৰ ইয়াত অধিকাৰে নাই, কিবা নাই বুলি ভাবোঁ। কিন্তু সঁচা অৰ্থটো যদি আমি বিশ্লেষণ কৰিবলৈ যোৱা হয়, সঁচা অৰ্থটো আমি গৱেষণা যদি কৰিবলৈ যোৱা হয়, সঁচা অৰ্থত আমি গভীৰভাৱে ইয়াৰ তত্ত্বটো যদি বুজিব আমি চেষ্টা কৰোঁ, কিন্তু আমি এই ধনশ্ৰী অঞ্চলত বা গোলাঘাটত অঞ্চলত থকা বড়োসকলে প্ৰকৃত বড়োৰ ইতিহাসৰ দিনত বা ৰজাৰ দিনত য'ত আমি বড়োসকলে আছিলে তাত আমি বসবাস কৰি আছোঁ বুলি আমি গৌৰৱেৰে কৈ ল'ব পাৰোঁ। যিহেতু আমাৰ ডিমাপুৰ আছে, ডিমাপুৰ মানে 2 মাহ মানে ডাঙৰ নৈৰ এটা মানে উপত্যকা, সেই অঞ্চলত আমি বসবাস কৰিছোঁ। এতিয়া গোলাঘাটটো বহুতে বহুত ধৰণৰ ক'ব বিচাৰে, কিন্তু বিশিষ্ট আমাৰ চিন্তাবিদসকলে, লেখকসকলে, গৱেষকসকলে কৈছে গোলা মানে আমি দোকানত পোৱা হয়, ঘাট মানে এটা পাৰ হোৱা ঘাট, গোলা ঘাট মানে এই ঘাটেৰে দোকানত পাৰ হৈ যোৱা, তাৰ কাৰণে গোলাঘাট, গম পাইছেনে? দেৰগাঁও বা উজনি অসমটোকো আমি কেতিয়াবা ভাবোঁ যে এই উজনি অসমটো গোটেইখিনি বোলে আহোম চুতীয়া বা অন্যান্য জনগোষ্ঠীৰ অঞ্চল বুলি আমি কেতিয়াবা ভাবি ল'ব বিচাৰোঁ। কিন্তু প্ৰত্যেকটো নদ নদী জগাৰ নামবিলাক যদি আমি
মানে চাবলৈ যোৱা হয় আটাইকেইটাৰ নামে মানে বড়োসকলৰ উচ্চাৰণে বড়োসকলৰ শব্দৰে নামাকৰণ কৰা তেতিয়াহ'লে আমি ভাবিব পাৰোঁ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে এটা সময়ত বড়োসকলে আধিপত্য বিস্তাৰ কৰিছিলে আৰু কালক্ৰমত আমি ক্ৰমান্বয়ে সেই আধিপত্যটো আমি বজাই ৰাখিব নোৱাৰিলে তাৰ উদ্দেশ্যটো হ'ল আমি যে মানে কেতিয়াবা মদ খাই পেলাই পাহৰি যাওঁ কিবা এটা কাম কৰিলে আমাৰ মদ নহ'লে একোৱেই নহয় আগৰ দিনত আমি যদি হাউৰি পাতোঁ কিবা এটা অনুষ্ঠান পাতোঁ কিবা এটা ছোৱালী জন্ম দিয়া ল'ৰা জন্ম দিয়াৰ কিবা অনুষ্ঠান পাতোঁ আমি এক সপ্তাহলৈকে মদৰ সেই জংগাটোৰ ওচৰতে আমি শুই থাকোঁ আমাৰ তাত এজন কেহে বুলি কোৱা এজন মানুহ আছিলে তেওঁ গোৱালপাৰাৰ আছিলে ইয়াত আহি বহুত দিন থাকিছে বহুতে জানিব তেওঁতে মানে এক সপ্তাহলৈকে সেই কিবাৰ ওচৰতে শুই থাকে বস্তা পাৰি পেলাই যিহেতু মদৰ সেই জংগাটো কোনোবা উঠাই পেলাই ক'ৰবাত পেলাব পাৰে গতিকে তেওঁ ৰাতিটো সেইটোকে ৰখি থাকে হা তেনেকুৱা যদি আমি কাম কৰোঁ তেনেকুৱাৰে তাৰ কাৰণে আমি শিক্ষা দীক্ষাবিলাক ভাল ধৰণে আমি মানে আয়ত্ব কৰি ল'ব নোৱাৰোঁ আমি শিক্ষা গ্ৰহণ কৰিব নোৱাৰোঁ যাৰ কাৰণে শিক্ষাৰ অভাৱৰ কাৰণে লাহে লাহে আমাৰ বস্তুবিলাক নাইকিয়া হ'ল আমাৰ শব্দবিলাক আমাৰ ভাষাবিলাক আমাৰ আমি দেখুওৱা পথবিলাক আনে অনুকৰণ কৰি তেওঁলোকৰ বনাই ল'লে আমি কেতিয়াবা নিজকে ভয় কৰোঁ আমি কেতিয়াবা মন গুচোঁ মন শব্দটো কেতিয়াবা আমি যদি ব্যৱহাৰ কৰোঁ এই বড়োৰ এজন মানে বড়ো ভাষী ব্যক্তি হৈ পেলাই বড়োৰ জাতীয় সংগঠনৰ কাম কৰিও এই নাজানে শব্দটোকে মন বুলি কৈছে গুচু ক'ব লাগিছিলে এই মনো আমাৰ শব্দ গুচুচুও আমাৰ শব্দ মানসি কোৱাটোও আমাৰ শব্দ চুবুং কোৱাটোও আমাৰ শব্দ আমাৰ অজস্ৰ আছে ফিৰফিলা উৰাই শুবাই ফিৰফিলা বীৰ শুবাই আমি উৰাই শুবাই বুলিও ক'ব পাৰিব বীৰ শুবাই বুলিও ক'ব পাৰিব গতিকে যিকোনো এটা আমি ব্যৱহাৰ কৰিলেই হ'ল জায়গা বুলিও ক'ব পাৰিব আমি ঠাউনি বুলিও ক'ব পাৰিব কেতিয়াবা জায়গা বুলি কোৱাৰ লগে আমি নিজকে ভাবোঁ এইটো বড়োৰ উচিত শব্দ নহয় বুলি চব শব্দই আমাৰ শব্দবিলাকে বেছিকৈ মানে ব্যৱহাৰ হৈ আছে যাৰ নেকি কেতিয়াবা আমি যে পুৰণি জগাত মানে অলপ পুৰণি হৈ যোৱা জগাবিলাকতে থাকিব নোৱাৰা এটা চৰিত্ৰ আছে সেই চৰিত্ৰটোতো আজি ক'বলৈ গ'লে 15 বছৰ হৈছে 15 বছৰ আগলৈকে আমি এটা চাইতে থাকিবলৈ ইচ্ছা নকৰিছিলে তাৰ কাৰণে মই নিজৰ গাঁৱৰ আশে পাশে থকা গাঁওবিলাকত যদি কেতিয়াবা সুবিধা পাওঁ মই কওঁ আপোনালোকে আৰু এতিয়া নেকি যিসকলে নেকি 70-80 বছৰ বয়স হৈছে সেইসকল যেনে এজনটো মানে প্ৰাকৃতিক এটা নিয়ম জন্ম হ'লে মৃত্যু হ'বই আপোনালোকে মৃত্যু হোৱাৰ পিছত একেবাৰে সেই চৰিত্ৰটো আমাৰ মাজত নাইকিয়াই হৈ যাব আমি য'ত আছোঁ তাতে আমাৰ দেশ য'ত আছোঁ সিয়ে আমাৰ ভূমি এনেকুৱা হৈ যাব গতিকে আৰু সেইবিলাক অধিকাৰৰ কাৰণে সেইবিলাক কাম কৰিবৰ কাৰণে আমি কাউন্সিলটো জন্ম দিছোঁ কাউন্সিলৰ বহুতখিনি উদ্দেশ্য আছে বহুত লক্ষ্য আছে বহুত পৰিকল্পনা আছে তথাপিতো আমাৰ যিহেতু বৰ্তমানৰ সময়ত আমাৰ টকা পইচাৰ অভাৱ বৰ্তমানৰ সময়ত আমাৰ জনসংখ্যাটোক যদিও অসম চৰকাৰে এতিয়ালৈকে ইয়াক নটিফিকেশ্যন কৰা নাই তাৰ কাৰণে অসম চৰকাৰে আৰু আমাৰ যিটো কাউন্সিলটো এতিয়ালৈকে নিৰ্বাচিত কাউন্সিল নহয় তাৰ কাৰণে আমি পুঁজিটো অলপ পোৱা হৈছে গতিকে আমাক কাউন্সিলটো অসম চৰকাৰেও চাইছে যে কেতিয়াবা যদি মোৰ নিজৰ ঘৰৰ পৰা মোৰ সন্তানটোৱে পৃথক এটা পৰিয়াল হৈ যায় পৃথক এটা মানে ঘৰ বান্ধে তেতিয়া বাপেকে অলপহে ধন দি চাব ই চলাব জানিব নে নাই আমাকো মানে অসম চৰকাৰে তেনেকুৱা ধৰণৰ চাইছে ইহঁতে চলাব জানিব নাই গতিকে এইখিনিটোকে দিয়া যাওক এইখিনিটোকে ভাল যদি চলোৱা হয় পৰৱৰ্তী সময়ত নিশ্চয় আৰু দিব ইতিমধ্যে আমাক 10% নে কিমানকৈ অলপ আমাৰ অনিল দাই ক'ব সেই কথাবিলাক মই সেইখিনি ক'ব বিচৰা নাই গতিকে লাহে লাহে গতিকে তাৰ লগতে আমি যিবিলাক ইয়াতো 2-এটা অনুষ্ঠান বনোৱা হৈছে আৰু বাকী সমগ্ৰ গোলাঘাট জিলাতো অন্যান্য 22টা জিলাতো আমি সেইখিনি কৰি আছোঁ তাৰ লগতে আমি জাতীয় কলা কৃষ্টিবিলাক নিজৰ সংস্কৃতিবিলাক জীয়াই ৰখা এইখিনি প্ৰচাৰ কৰাৰ উন্নত কৰাৰ কাৰণে আমি কি পৰিকল্পনা লোৱা হৈছে ইতিমধ্যে আমি এটা মানে